আজি বতৰটো এৰিব নেকি, বৰষুণ নিদিব যেন লাগিছে। চাৰে চাৰে পানী হৈ গৈছে। বতৰটো এৰিলে ভাল হয়। কাইলৈ পৰা মোৰ ছোৱালীজনীৰ এক্সামো আছে। গতিকে যদি বতৰটো এৰে ভালেই কথা। হ'ব, মৰ্ণিঙত কৰি আহি লগ পাই আছোঁ। তেতিয়ালৈকে আপোনালোকেও ব্ৰেকফাষ্ট ৰেডি কৰি থাকক। গা চা ধুই মেলি মই জেগা পাই গ'লোঁ। এইটো গহপুৰৰ পুখুৰীটো। ইয়াতে কনকলতা আৰু মুকুন্দ কাকতি ষ্টেচু আছে। ভাল লাগে এই পুখুৰীটোৰ কাৰণে। গহপুৰ জেগাকণ আৰু ধুনীয়া লাগে। টাউনৰ ওচৰ লগালগি আৰু গহপুৰ চহৰ বহুত ধুনীয়া এই পুখুৰীটো দেখিবলৈ। ইয়াতে বহিব পৰা ব্যৱস্থাও আছে। যদি ভাগৰ লাগে তেতিয়াহ'লে মৰ্ণিঙত কৰি ইয়াতে বহিও ল'ব পাৰি ধুনীয়াকৈ। কালি বাৰু মই বহিছিলোঁ, বৰষুণ দিছিলে মৰ্ণিঙত কৰি থাকিব যে ছাতি অনা নহ'লে, গতিকে মই ইয়াতে বহিলোঁ। এই মোৰ পাৰ্টনাৰ তাইকটো লৈ আহোঁ লগতে। তাৰপাছত অলপ বৰষুণ এৰাৰ পিছত গ'লোঁ। বহুত ধুনীয়া লাগে জেগাটো। পুখুৰীটো কেতিয়া খনা, কিমান দিনৰ পুৰণা সেইটো বাৰু মই নাজানো, কিন্তু মোৰ এই পুখুৰীটো দেখিলে মনটো বিৰাট ভাল লাগে। ইয়াতে তেওঁলোকৰ শ্বহীদ বেদী আছে। দেশৰ কাৰণে প্ৰাণ আহুতি দিলে এওঁলোক দুজনে, গতিকে এওঁলোক মৰিও আমাৰ দেশৰ কাৰণে যোনসকলে প্ৰাণ আহুতি দিছে তেওঁলোক মৰিও অমৰ। তেওঁলোকৰ নাম আমি কেতিয়াও নাপাহৰোঁ। বুৰঞ্জীত সোণালী আখৰে লিখা হৈছে। গতিকে এওঁলোকৰ নাম লৈ বহুত ভাল লাগে। আৰু বিশেষকৈ গহপুৰৰ ছোৱালী বা ল'ৰা ছোৱালী বা বোৱাৰী বুলি ক'বলৈ নিজকে প্ৰাউড ফিল কৰোঁ, কিয়নো বহুত ঐতিহ্যমণ্ডিত জেগা গহপুৰখন। খোজকাঢ়োঁ আৰু মানুহজন ইটানগৰ যাব, গতিকে অকণমান সোনকালে কিবা এটা বনাই দিমগৈ। বেছি টাইম খোজ কাঢ়ি থাকিলেও নহ'ব। তথাপিতো খোজ নাকাঢ়িলে যে ৰাতিপুৱা মোৰ মনটো ভাল নালাগে, সেইটো কাৰণে মোৰ অভ্যাসটো ভালেই মৰ্ণিঙত, কিন্তু কেতিয়াবা সময়ৰ অভাৱ হৈ যায়। সম্পূৰ্ণ জাজ মাৰি অকণমান দেৰিলৈকে শুব নোৱাৰোঁ। মন থাকিলেও সোনকালে উঠা হয়। মৰ্ণিঙত কৰিব লাগিলে সোনকালে উঠিবই লাগিব, নহ'লে টাইম নিমিলে। আৰু এতিয়া গৈ পেলাই অকণমান য়োগা আৰু এক্সাৰচাইজ কৰি ল'ম। তাৰপিছত ডেইলি ৰুটিন ষ্টাৰ্ট। আৰু আজি মোৰ স্কুললৈ যাব লাগিব। কাইলৈ কংকনা আৰু বাৰ্বীৰ এক্সাম আছে, গতিকে স্কুলত অকণমান কাম আছে, যাব লাগিব। একদম লং জাৰ্ণি। বাছ এখন আহি আছে, যাবলৈ মন যায় ক'ৰবালৈ দেই। এনেকুৱা গুৱাহাটীৰ পৰা আহি পাইছে চাগে এখন দ্বীপ আহিব। একদম লং জাৰ্ণি কৰিবলৈ মন গৈছে দেই। ৰাতিপুৱা এখন আহি পাই গৈছে গহপুৰ। হ'ব, আমি জাৰ্ণি কৰিয়ে থাকোঁ বাৰু। হ'লেও এনেকুৱা হৈ গৈছে ন, জাৰ্ণি কৰিয়ে ভাল লাগে। ক'ৰবালৈ গৈ ফুৰাৰ চখটো বহুতেই আছে বাৰু মোৰ। এতিয়া বনাম মই ছোৱালী দুজনী আৰু আমাৰ কাৰণে ব্ৰেকফাষ্ট বনাইছোঁ আজি। তেনেকৈ মই ইহঁতৰ কাৰণে ব্ৰেকফাষ্ট বনাম, তাকে আপোনালোকক দেখুৱাওঁ। আপোনালোকে চাব, আৰু যদি মোৰ ভিডিঅ'টো আজি ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বনাব লৈছোঁ এয়া ব্ৰেড। এই ব্ৰেডত অকণমান এনেকৈ বাটাৰ সানি লৈছোঁ, বাটাৰ এটা ব্ৰেডত। তাৰপিছত ইয়াত দি দিম এতিয়া এনেদৰে এটুকুৰা চকলেট দি দিম। এয়া চকলেট দি দিছোঁ, দি পেলাই অন্য এটা ব্ৰেডেদি এনেকৈ ঢাকি দিম। এনেকৈ দিলে লাগি যাব। আৰু তাৰপিছত এতিয়া মোৰ ষ্টীলৰ গিলাচ মই বিচাৰি নাপালোঁ, গতিকে কাপটোকে আনিছোঁ। এই কাপটো এনেকৈ প্ৰেছ কৰি দিম। তাৰপাছত শিকিয়ে গৈছে বাৰু।
গৈছে ধুনীয়াকৈ এনেকৈ এনেকৈ গোল চেপত হৈ যাব এনেকৈ এয়া মই ইয়াত এনেকৈ বেচন গুলি লৈছোঁ অকণমান বেচনত মই এনেকৈ দি দিছোঁ এতিয়া এনেকৈ লুটিয়াই দিম এতিয়া বেচনত এয়া বেচনত লুটিয়াই দিলোঁ এয়া মানে ছোৱালীহঁতৰ কাৰণে বেলেগ বেলেগ টিফিন দিব লগা হয় ৰাতিপুৱা কি কৰোঁ কি নকৰোঁ বহুত টেনশ্যন এয়া এনেকৈ বেচনত লেটিয়াই দিলোঁ তাৰপাছত ইয়াত অকণমান মই কৰ্ণফ্লেক্স গুড়ি কৰি লৈছোঁ কৰ্ণফ্লেক্স এতিয়া এইটো কৰ্ণফ্লেক্সত এনেকৈ দি দিম এয়া দেখিছেনে ধুনীয়াকৈ কৰ্ণফ্লেক্স লাগি গ'ল হাতে দিয়ে দেখুৱাই দিছোঁ বাৰু এয়া ধুনীয়াকৈ কৰ্ণফ্লেক্স লাগি গ'ল এইটো এতিয়া মই তেলত ফ্ৰাই কৰি দিম সিহঁতে খায়ো ভাল পাব আৰু আপোনালোকেও ঘৰত এবাৰ নিশ্চয় ট্ৰাই কৰি চাব মোৰ এই ৰেচিপিটো কেনেকুৱা লাগে নামটো ময়ো ক'ব নোৱাৰোঁ ব্ৰেড চকলেট বাটাৰ দি পেলাই বনাইছোঁ এটা ধুনীয়া বেকাৰী টাইপত হৈ গৈছে দেখিবলৈ বেকাৰী ডাঙৰ বেকাৰী চাইজত হৈ গৈছে এইটো এই ল'ৰা ছোৱালীয়ে খাই বহুত ভাল পাব এনেই অমলেট লগাইটো দি পেলাই বনাওঁ এনেকৈ ব্ৰেডত যিহেতু মই প্ৰথমবাৰ ট্ৰাই কৰি চাইছোঁ মই এতিয়া বনাই লওঁ আপোনালোকে চাই থাকোঁ জুইটো অকণমান চিমত দিব লাগে অঁ যোৱা স্কুটি নিবানে স্কুটি অঁ এইটো ইণ্ডাকশ্যন হ'ব চাগে হ'ব অহা সপ্তাহত তাত আকৌ গৈ আছোঁ যাবলৈ এয়া আমাৰ দেহা গৈছে ইয়াতে থৈছা নি চিলিণ্ডাৰটো অঁ ঠিক আছে অঁ হ'ব মই লৈ যাম এতিয়া দেহা গৈছে ইটানগৰলৈ আৰু আজি আমাৰ দিনটোৰ কাৰ্যসূচী কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকে চাই থাকিব আমাৰ আজিৰ ব্লগ এয়া আমাৰ দেহা গ'ল ইটানগৰ এতিয়া মই ইহঁতৰ কাৰণে আকৌ বাকী থকা যিখিনি আছে ব্ৰেকফাষ্টৰ কাম সেইখিনি ৰেডি কৰি লওঁ তোমাৰ কাইলৈ এক্সাম আছে কিন্তু দেই ধুনীয়াকৈ পঢ়িব লাগিব এতিয়া তোমালৈ মই টেষ্টি ব্ৰেকফাষ্ট বনাইছোঁ দেই অঁ টোপনিটো ভাঙিব লাগিব এতিয়া মোক মামীয়ে ধুনীয়া টেষ্টি ব্ৰেকফাষ্ট বনাইছে খাই ল'বা গ'ল মোৰ যিটো বনাইছিলোঁ ব্ৰেকফাষ্টৰ নাম চাম নাজানো সেইটো কি বনাইছোঁ ময়ো দেখিছোঁ ইউটিউবত আৰু মই এবাৰ ঘৰত ট্ৰাই কৰিছোঁ তাৰপিছত যিহেতু মই সিহঁতৰ কাৰণে বনালোঁ আৰু ব্ৰেডৰ এইখিনি বাচি গ'ল কিছুমানে এইবিলাক পেলাই দিয়ে কিন্তু পেলাই দিলে গোটেই ব্ৰেডটোৱে নষ্ট হ'ব মই ভাবিলোঁ বেচনৰ লগত এইখিনি মিলাই এটা পকৰি বনাওঁ বিশেষকৈ মই এইবিলাক খাই বেয়া পাওঁ কিন্তু নষ্ট কৰিব নোৱাৰোঁ আমাৰ নিৰ্মালীয়ে খাই বহুত ভাল পায় গতিকে তাইকে দিম এয়া পিঁয়াজ তাৰপাছত পিঁয়াজ জলকীয়া কাটি ল'ম এয়া মই পকৰীৰ কাৰণে ৰেডি হৈ গ'ল মোৰ এইখিনি তাৰপিছত ইয়াতে মই কি কৰিম নৰসিংহ পাত দি দিম নৰসিংহ পাতৰ স্মেলটো বহুত ভাল লাগে আৰু খালেওতো বহুত ভালেই হয় গতিকে মই পকৰীখিনি বনাই লওঁ তাৰপিছত আমি ব্ৰেকফাষ্ট কৰিম আপোনালোকে চাব আৰু মোৰ আজি ব্ৰেকফাষ্টৰ ৰেচিপিটো কেনে লাগিলে ৰেডি হৈ গ'ল হৈছে নাই বাৰু হৈছেনে হৈছে অঁ এইয়া মাবিক দিওঁ দি দিয়া এইটো বাৰু টেষ্ট কৰাই নাই মই যিটো বনাইছোঁ মানে বেকাৰী টাইপৰ এটা পিঠা মই ইয়াৰ নাম নাজানো দেই নাম নাজানো কাৰণে আপোনালোকে কিন্তু বনাই খাব এইটো টেষ্ট কৰা নাই বাৰু আৰু যিখিনি ব্ৰেড বাচি গৈছে তাৰে যে বেচনৰ লগত পকৰি বনাইছিলোঁ এইটো আনবিলিভেবল টেষ্ট মানে সদায় খালে বেয়া কিন্তু এনেকুৱা তেলত ভজা বস্তু বইল খাব লাগে বেছিভাগ মই বইল ভাল পাওঁ মই বইল বহুত খাওঁ বাৰু শাক পাচলি খাব লাগে কিন্তু আজি মানে বতৰটো বৰষুণ হৈ আছে যে যিহেতু ল'ৰা ছোৱালীয়ে অকণমান জ্বলা টাইপৰ খাবলৈ ভাল পায় যিহেতু বনালোঁ কিন্তু বহুত টেষ্টি ঘৰত এবাৰ নিশ্চয় ট্ৰাই কৰি চাব খুব সহজে বনাব পাৰিব আৰু ব্ৰেকফাষ্ট কৰি মেলি আজিৰ দিনটোত কি কৰোঁ মোৰ বহুত কাম আছে কাইলৈ কংকনা আৰু বাৰ্বিৰ এক্সাম আছে গতিকে মই স্কুললৈ যাব লাগিব এডমিটটো লোৱা হোৱা নাই
তাৰ পাছত আৰু মোৰ বহুত কাম আছে নিৰ্মালীৰ লগত মিলি আজি গোটেই কামখিনি কৰিব লাগিব ইহঁত দুজনী অকণমান দেৰি ঘৰত থাকিব তাৰপিছত মই আহি যাম মানে কাম বহুত কাম আছে তোমাৰ কাইলৈ এক্সাম আছে তুমি পঢ়িব লাগিব মই পটককৈ আহি যাম আপোনালোকক লগ পাই আছোঁ চাই থাকিব আজি দিনটো কি কৰোঁ আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ আজিৰ ভিডিঅ' জেঠাই নাহে জেঠাই পুনৰ এক্সাম হৈ আছে মই এতিয়া ক'লৈ যাম জানা মই এতিয়া একদম গেছ এজেঞ্চি যাম চিলিণ্ডাৰ সেইখনত অলপ ভাত কেনেকৈ বনাম বাৰ্বি কেচি চিকেন কেনেকৈ বনাই দিম মই চিলিণ্ডাৰ আনিবলৈ যাওঁ ব'লক আপোনালোকেও মোৰ লগত ৰেডি হৈ গ'লোঁ ষ্টাৰ্ট হৈছে এতিয়া আমাৰ কালি ৰাতিয়ে চিলিণ্ডাৰ শেষ হ'ল চিলিণ্ডাৰ আনিবলৈ যাওঁ আৰু লগত যাব মোৰ নিৰ্মালী আমাৰ দেহাটো গ'ল ইটানগৰ ৰাতিপুৱাই দেহাৰ সময় নাই পূৰা স্পেচ কচিং ক্লাছ চলি আছে একদম ৰেষ্টলেছ টাইপৰ হৈ আছে তথাপিতো শনিবাৰে আহিছিলে এয়া বেটা পঢ়ি থাকিবা দেই শুনো শুনো আৰু বাৰ্বি পঢ়ি থাকিবা কাইলৈ তোমাৰ এক্সাম আছে মই এতিয়া গ'লোঁ এতিয়া আহিলোঁ হা ঠিক আছে এতিয়া ব'লক তেন্তেহ'লে চিলিণ্ডাৰ ল'বলৈ যাওঁ আপোনালোকে মোৰ লগত সহযোগ কৰিব ভিডিঅ'টো চাই যদি আজি আমাৰ ভিডিঅ'টো ভাল লাগে তেন্তেহ'লে কৈ আছোঁ মই চিলিণ্ডাৰ গৈ আছোঁ গেছ এজেঞ্চিলৈ চিলিণ্ডাৰ ভৰাই আনি যাম বৰষুণ আজিও ভাবিছিলোঁ বতৰটো এৰিব নাই পূৰা বৰষুণ এতিয়া চিলিণ্ডাৰ লৈ পেলাই ঘৰলৈ গৈ আছোঁ একো প্ৰব্লেম নহ'লে মই ফাৰ্ষ্ট টাইম চিলিণ্ডাৰ নিবলৈ আহিছোঁ ইমান বছৰ হ'ল আজি বিয়া হোৱা ইমান বছৰ হ'ল চিলিণ্ডাৰ আজি লৈকে ভৰাই পোৱা নাছিলোঁ ব্লেকতো লৈ পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল আৰু তেতিয়াহ'লে ব'লক আমাৰ লগত আপোনালোকে এতিয়া আমি গৈ আছোঁ কংকনা আৰু বাৰ্বি স্কুললৈ একদম জিন্দাবাদ হৈ আছোঁ অকণ আমাৰ পিছতে এডমিট দুটা লৈ পেলাই যাম আৰু ঘৰলৈ এডমিট লৈ আহিলোঁ বেছি টাইমো নালাগিলে বাৰু আহি পাই গ'লোঁ ৰুম আৰু বেছি টাইম নাই কাজিৰঙাৰ পৰা আনিছে নে ক'ৰ পৰা আনিছে এইবিলাক ক'ৰ পৰা আনিছে বেচিবলৈ আনিছে যাব ধুনীয়া লাগিছে বাৰ্বি কেতিয়া লাগে কিবা এটা খাবলৈ কিন্তু মই কিবা এটাটো নানিলোঁ এতিয়া আকৌ পঠিয়াই দিম ৰ'বা নিৰ্মালী হা মই ফটাফট গুচি আহিলোঁ আকৌ তোমালোকৰ টেনশ্যনত দেই লাঞ্চ টাইম ভাত খাবৰ হৈ গ'ল সময় গতিকে এয়া বনালোঁ ৰুটি তিল আৰু বাদামৰ চাটনি আছে আমাৰ ভাজি এয়া ভাজি আছে কি ভাত কেৰেলা পটল দাংবডি ভাজি দালি মাছ ফ্ৰাই আৰু চিকেন তাৰপাছত আৰু জলকীয়া নেমু আছে এতিয়া আকৌ উঠাই ল'ব লাগিব গতিকে আমি এতিয়া ভাত খাই লওঁ আৰু কাইলৈ কংকনা আৰু বাৰ্বিৰ এক্সাম আছে যিহেতু আৰু ভিডিঅ'টো কণ্টিনিউ নকৰোঁ সিহঁতক অলপ দাবী ধমকি দি শুবলৈ দি তাৰ পাছত আকৌ সন্ধিয়া লগা সিহঁতক ইভিনিং কি খায় সেইখিনি ৰেডি চেডি কৰি আৰু পঢ়ুৱাব লাগিব গতিকে আৰু ভিডিঅ'টো কণ্টিনিউ নকৰোঁ আৰু আমাৰ আজিৰ ভিডিঅ'টো চাই কেনে পালে শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আকৌ এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ বাই বাই টেক কেয়াৰ